নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ বা ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত পাণ্ডি নামৰ কেপচুলটোৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। এই ভিডিঅ'টোত পাণ্ডি কেপচুলৰ ওপৰত বিশদ বিৱৰণ আগবঢ়োৱা হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পাণ্ডি নামৰ কেপচুলটো এলকেম লেবৰেটৰিজ নামৰ কোম্পানীটোৱে মেনুফেকচাৰ কৰে আৰু ইয়াৰ এটা ষ্ট্ৰিপত 15টা কেপচুল থাকে। বৰ্তমান অৰ্থাৎ ফেব্ৰুৱাৰী 2022ত ইয়াৰ এটা ষ্ট্ৰিপৰ অৰ্থাৎ 15টা কেপচুলৰ MRP হ'ল 190 rupees। পাণ্ডি কেপচুলত প্ৰধানকৈ দুটা ইনগ্ৰেডিয়েণ্ট থাকে। এই ইনগ্ৰেডিয়েণ্ট দুটা হ'ল পেণ্টোপ্ৰাজল আৰু ডমপেৰিডন, য'ত পেণ্টোপ্ৰাজল থাকে 40 mg আৰু ডমপেৰিডন থাকে 30 mg। ইয়াৰে পেণ্টোপ্ৰাজলটো হ'ল প্ৰটন পাম্প ইনহিবিটৰ। যদি কোনো ব্যক্তিয়ে বহুত এচিডিটিত ভুগি থাকে আৰু এচিলক নাইবা এণ্টাচিড জেল ইউজ কৰাৰ পিছতো সেই এচিডিটিৰ পৰা পৰিত্ৰাণ নাপায় তেন্তে মানুহজনে প্ৰটন পাম্প ইনহিবিটৰ লোৱাটো প্ৰয়োজন হৈ পৰে। তেনে এটা প্ৰটন পাম্প ইনহিবিটৰ হ'ল পেণ্টোপ্ৰাজল। এই প্ৰটন পাম্প ইনহিবিটৰ অৰ্থাৎ পেণ্টোপ্ৰাজলক সাধাৰণতে 24 ঘণ্টাৰ ভিতৰত এবাৰ খাবলৈ দিয়া হয় আৰু ইয়াক ৰাতিপুৱা খালী পেটত খাবলৈ দিয়া হয়। ইয়াত থকা অন্য এটা ইনগ্ৰেডিয়েণ্ট হ'ল ডমপেৰিডন। এই ডমপেৰিডনৰ কাম হ'ল প্ৰকাইনেটিক, অৰ্থাৎ ই আমাৰ পাকস্থলী বা ষ্টমাকৰ যিটো পেৰিষ্টেলটিক মুভমেণ্ট আছে বা ইয়াৰ যিটো গতি আছে এই গতিটো বঢ়াই দিয়ে। ফলত আমাৰ পেটত বা ষ্টমাকত যিখিনি এচিড থাকে সেই এচিডখিনি আমাৰ এছ'ফেগাছলৈকে উঠি আহিব নোৱাৰে। ফলত মানুহে GERD বা গেষ্ট্ৰ ইছ'ফেগেল ৰিফ্লেক্স ডিছঅৰ্ডাৰৰ পৰা পৰিত্ৰাণ পায়। এই পাণ্ডি কেপচুলটো হাৰ্ড জিলেটিন কেপচুলৰ ভিতৰত আহে, অৰ্থাৎ এই জিলেটিনৰ এটা আৱৰণৰ ভিতৰত ইয়াক পোৱা যায়। কিছুমান ব্যক্তিয়ে কি কৰে, এই জিলেটিনৰ কেপচুলটো খুলি ভিতৰৰ ইনগ্ৰেডিয়েণ্টখিনি খায়, কিন্তু তেনেকুৱা কৰিলে ই কোনো কাম নিদিব। আমি গম পালোঁ যে পাণ্ডি কেপচুলত যিটো ডমপেৰিডন থাকে এই ডমপেৰিডনৰ কাম হ'ল প্ৰকাইনেটিক, অৰ্থাৎ ই আমাৰ ষ্টমাকৰ মটিলিটিটো বা ইয়াৰ যিটো গতি আছে এই গতিটো বঢ়াই দিয়ে। সেয়েহে যদি কোনো ব্যক্তিয়ে ডায়েৰিয়া বা ডিচেণ্ট্ৰিত ভুগি থাকে তেতিয়া যি গেষ্ট্ৰাইটিছৰ কাৰণে যি কেপচুল দিয়া হয় তেতিয়া এনেকুৱা ডমপেৰিডন বা লেভ'চালপিৰাইড থকা কেপচুল কেতিয়াও দিব নালাগে। তেনে কৰিলে ব্যক্তিজনৰ ডায়েৰিয়া বা ডিচেণ্ট্ৰি আৰু বাঢ়ি যাব পাৰে, কাৰণ এই ডমপেৰিডনে আমাৰ ষ্টমাক বা পাকস্থলীৰ যিটো গতি আছে সেই মুভমেণ্টটো বঢ়াই দিয়ে। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।